এভৰিৱান ৱেলকাম টু মাই ইউটিউব চেনেল। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান মোৰো ভাল। তো মই এখন শ্বৰ্ট ফিল্ম কৰিছিলোঁ আৰু মই নিজে কৰিছিলোঁ ভণ্টিহঁতৰ লগত আপলোডো দিলোঁ। ফাৰ্ষ্ট পাৰ্টটো ৰিলিজ কৰিলোঁ। তো থাম্বনেইলটো দেখি চাগে গম পাইছে আৰু ভিডিঅ'টো কি হ'ব। প্ৰথমতে এনেকুৱা হৈছে, মোকতো ছাপোৰ্ট কৰাখিনি বহুত ছাপোৰ্ট কৰিছে। তেওঁলোকক মই অশেষ ধন্যবাদ জনাইছোঁ। ইমান ছাপোৰ্ট কৰিছে, ইমান মৰম দিছে মোৰ ভিডিঅ'টোক। আগৰ নেক্সট পাৰ্টটোতো সেনেকৈ মৰম কৰি যায় আৰু। তো তাতে থাকে ন কিছুমান ভাল এটা কৰিব যাতে কিবা এষাৰ কয় বোলে, কিবা এখন নক'লে শান্তি নালাগে, সেনেকুৱা ধৰণৰ ভিডিঅ'টো। তো থাম্বনেইলটো দেখি গম পাইছে, লিখাই আছে তাত। তো এতিয়া ভিডিঅ'টো চাওক আৰু। তো এইটো হৈছে আমাৰ ঘৰ। এইটো আগফালে এইখিনি ধান, এইটো ঘৰ। মোৰ ঘৰটো ভগা চিগা হ'লেও মোৰ ঘৰটো থাকি মোৰ বহুত ভাল লাগে। নিজৰ ঘৰখনৰ নিচিনা হ'ব নোৱাৰে। মোৰ ভগা চিগা হ'লেও এইটো ঘৰতে থাকি ভাল লাগে। এয়াই আমাৰ ঘৰ। তো লকডাউন যেতিয়া হৈছিলে, তেতিয়া এখন পানীপুৰি দোকান দিছিলোঁ। দিওঁতে ফাৰ্ষ্ট টাইম ময়ে দিছিলোঁ। তাৰপিছত এতিয়া মই যেতিয়া নেকি ঘৰত নাথাকোঁ, মাহঁতি ঘৰত থাকে। তো এতিয়া মাহঁতি চলাই থাকে দোকান দেই। এতিয়া এই দোকান যাবলৈ সাজু হৈছোঁ আৰু। আজি বুধবাৰ দিনাখন আমি বজাৰলৈ নিওঁ। আমাৰ ইয়াত বজাৰ এখন বহে। তো সাজু হৈছোঁ, এই বস্তু লৈ আছোঁ। মা আহিব এতিয়া। তো কথাটো হ'ল কি, বহুতে কৈছে আৰু ময়ো শুনাইছে, মোবাইলত ভিডিঅ' বনাইছোঁ এনেকৈ বুলি কৈ হাঁহিছে। তো মই ভিডিঅ'টো বাৰু মোবাইলতে বনাইছোঁ। কেমেৰা আনিব পৰা ইমানো সাধ্য নাই। যিখিনি কৰিব পাৰিছোঁ সেইখিনি মোবাইলতে কৰিছোঁ। হয়, আমাৰ পানীপুৰি দোকান আছে। এইটো সেইটো আছে বুলি মই একো লাজো নকৰোঁ। সেইটো এতিয়া কি বুলি ক'ম, নিজে যেতিয়া নিজৰ ঘটিবলৈ সেইটো এটা উপায় উলিয়াই লৈছিলোঁ আৰু। লকডাউনত যেতিয়া ইমান বেয়া পৰিস্থিতি এটা হৈ গৈছিলে, তো তেতিয়া সেইটো উলিয়াই লৈছিলোঁ। তো তেনেকৈ মানুহক ক'ব নালাগে, যদি ছাপোৰ্ট কৰিব নোৱাৰে একো নাই, ছাপোৰ্ট কৰিব নালাগে মোক। যোনখিনিয়ে মোক ছাপোৰ্ট কৰিছে সেইখিনিয়ে মোক ছাপোৰ্ট কৰিলে হ'ব। ইমান মৰম দিছে আপোনালোকে। তো যদি ছাপোৰ্টটো কৰিব নোৱাৰে, তেনেকৈ হ'লে এনেকৈ বেয়া থিংকিং কৰিবও নালাগে বুলি ভাবোঁ মই। কাকো লৈ মোৰ ভগা চিগা হ'লেও মই সেইটো ঘৰতে আছোঁ। নোখোৱা নোপোৱাকৈতো থকা নাই ন। ভিডিঅ'টো মোৰ বেয়া লাগিছে আৰু কেলৈ মই ভাবোঁ, যেনেকৈ হ'লেও এতিয়া আমাৰ ভণ্টিহঁতে যিমান যি হ'লেও এক্টিংটো অভিনয়টো বহুত ধুনীয়াকৈ কৰিছে। মই ভাবোঁ আপোনালোকে কি ভাবে নাজানো, বহুত ধুনীয়াকৈ কৰিছে। সিহঁতি কৰিবলৈ চেষ্টাও কৰিছে। মই সেইটোৱে ভাবোঁ, আমাৰ গাঁৱৰ ছোৱালী যিজনী আছে মোৰ ভণ্টি সমানৰ, সিহঁতি যাতে চবে নিজৰ প্ৰতিভাটো দেখাব পাৰে। সেইটো কাৰণে মই মোৰ চেনেলটোতে, মোৰ মোবাইলতে মই নিজেই কেমেৰা কৰি ভিডিঅ'টো বনাইছিলোঁ। এতিয়া ফাৰ্ষ্ট যেতিয়া বনাইছিলোঁ, তেতিয়া মোক ছাপোৰ্ট কৰিছিলে। ছাপোৰ্ট কৰাখিনিয়ে ছাপোৰ্ট কৰোঁতে মোৰ বহুত ভাল লাগিছে। তো তাৰ মাজতে এনেকুৱা কিছুমান কথা কৈছে মোৰ বহুত বেয়া লাগিছে। তো আপোনালোকক সুধিছোঁ, মোৰ ভিডিঅ'টো যদি কিবা বেয়া পাইছে মোক ক'ব। হয়, মই কেমেৰাত বনাইছোঁ, ভাল উঠা নাই ইমান এটা মোবাইল কেমেৰাত বনোৱাৰ কাৰণে। কেমেৰাটো আনিব পৰা নাছিলোঁ বাৰু, অনাও নাই, সিমানখিনি কৰিব নোৱাৰোঁ আৰম্ভণিতে। তো ফাৰ্ষ্টটো মই সেনেকৈয়ে দিলোঁ। তো মোক ছাপোৰ্ট কৰাসকলে কৈছোঁ, যদি ছেকেণ্ড পাৰ্টটো লাগে প্লিজ এই ভিডিঅ'টোত কমেণ্ট কৰিব। তো এতিয়া চাওক আমাৰ দোকানখন ক'ত দিওঁ, কি কৰোঁ। ৰাতিপুৱা একদম ফুচকা বনাই মেলি ৰেডি আৰু। মই তথাপি মোক কৈছোঁ, যদি মই দুখ কৰি থকা নাই, অলপ বেয়া লাগিছে। বিন্দাছ হাঁহি আছোঁ, নিজৰ লাইফ বিন্দাছ আছোঁ। বিন্দাছ কি ক'ম, লকডাউনত নিজে বহুত ইনকমো কৰিছিলোঁ দেই এই দোকানখন লৈ। তো এইখন দোকানক এতিয়া মাহেঁতি চলাই। সেইখন দোকানৰ পৰাই এইখন দোকান খুলিলোঁ আমাৰ গেটৰ মুখত। এইখন আজি খোলা প্ৰায় 2 বছৰ হৈ গ'ল। এইখন দোকান খুলিলোঁ, একদম আমাৰ গেটৰ মুখতে আছে দোকানখন। তো বজাৰ বুলি বজাৰ দিনাখন আমি বজাৰ দোকান দি দিওঁ। এইখন আমাৰ দোকান। এতিয়া এইখন আমাৰ দোকান। বহুত ধুনীয়াকৈ দোকানখন খুলিলে মাহেঁতি। মইতো ইয়াত নাথাকোঁ, মই মৰাণত থাকোঁ। মাহেঁতি ইমান ধুনীয়াকৈ দোকানখন খুলিলে। তো এতিয়া চাই থাকক আমি বজাৰত কেনেকৈ দোকান দিওঁগৈ। তো এতিয়া ভিডিঅ'টো আগবাঢ়োঁ আৰু ভিডিঅ'টো যাতে স্কিপ নকৰাকৈ শেষলৈকে চাই। আৰু যিসকলে মোক ছাপোৰ্ট কৰিছে তেওঁলোকক অশেষ ধন্যবাদ থাকিল তেওঁলোকলৈ ইমান মৰম দিয়াৰ বাবে। আৰু যাতে ভিডিঅ'টো ছেকেণ্ড পাৰ্টটো আহি আছে অতি সোনকালে। তো ছেকেণ্ড পাৰ্টটো যেনেকৈ এনেকৈ মৰম দিয়ে, তো বাকী তেতিয়া আৰু বাহিৰা মানুহে কোৱা কথাখিনি মই একদম পাহৰি যাম তো এতিয়া ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ আৰু ব'লক, চাই থাকক। এতিয়া মায়ে কি কৰিছে, মায়ে বস্তু ৰেডি কৰিছে দেই। মই আমাৰ ঘৰটো ভালকৈ দূৰৰ পৰা দেখাই দিছোঁ। আমাৰ ঘৰ এতিয়া আমাৰ ঘৰ মোৰ শাক কৰিছে। এইখন আমাৰ ঘৰ, এইটো ভালকৈ আছে আমাৰ ঘৰ। তো সেইটো আমাৰ ঘৰ, আমাৰ আলু ওলাইছে, আলু ওলাইছে আৰু আলু তাৰপিছত আছে এই গোন্ধ নহয় মাজত এটা মটৰ এই আছে ধুনীয়া, একদম সৰু হৈ আছে। এইখিনি ধুনীয়া, ধুনীয়া, একদম সৰু হৈ আছে। নাই এই ঠিক আছে, একদম ঠিক আছে, ঠিক আছে। আৰু এইখন আমাৰ পিছফাল এই আৰু মহিলা ঘৰ। মই কৈছোঁ পিছফাল টাঙি মোক আহিছে আৰু মোবাইলত মই ফেমিলি ৰেডি হৈ গ'ল। এতিয়া মাৰ লগত যাম আৰু বাকী দেখৰ ভিডিঅ' চাই থাকক। বজাৰলৈ যোৱা শ্বুটিং কৰিছিলোঁ, যোন কুঁহি মাছ হৈছিলে এইডোখৰতে শ্বুটিং কৰিছিলোঁ আমি। এতিয়া চাহ গৰম পানী বনাইছোঁ আৰু মায়ে একদম বজাৰলৈ ৰেডি হৈ গৰম পানী তৈয়াৰ কৰিছে। এইখিনি ফুচকা একদম ফুচকা বুলি মোৰ পৰি যায়। এতিয়া দোকান যাম, দোকানৰ পৰা এটা খাইছোঁ এয়া ফুচকা লৈ ৰেডি। আজি ফুচকা বতৰটো ডাৱৰীয়া, তো ফুচকা খোৱা ইমান চান্স নাথাকে। সেইকাৰণে আৰু লাগিছে আৰু খাব আছেই। তো কমেণ্ট কৰিব কোনে ফুচকা খাই ভাল পায়। আমাৰ ঘৰলৈ আহিলে মোৰ ফ্ৰেণ্ড কোনোবা মোক ভাল পাই একদম ফুচকা পাৰিব। আৰু কি খাই খাইছোঁ দেই ৰৈ লৈ মেলি একদম ৰেডি। সেয়া
এইখিনি ফুচকা তাত এইখিনি দেখালে ইয়াত জলকীয়া আছে তাৰপিছত ইয়াত আছে পানী আৰু এইফালে আছে এইখিনি মটৰ সেয়া মটৰ চব লৈ ওলাইছোঁ আৰু এতিয়া মা আহিব আৰু তাৰপিছত যাম মই আকৌ এবাৰ কৈছোঁ আমি মধ্যবিত্ত ঘৰৰ ছোৱালী তথাপিও নিজে কিবা এটা কৰিব মানে চেষ্টা কৰিছোঁ তেনেকৈ যাতে সকলোৱে ছাপোৰ্ট কৰি থাকে আৰু মোক আমাৰ ভণ্টিহঁতক কৰিছে বহুতখিনি ছাপোৰ্ট কৰিছে বহুত মৰম দিছে তাৰ বাবে অশেষ ধন্যবাদ তো এতিয়া ভিডিঅ' ৰিচিভ নকৰাকৈ একদম চাই থাকক আৰু শেষলৈকে মোৰ মা একদম ৰেডি কৰি ওলাইছে আৰু চাই দিয়ক এইফালে কিবা কৈ দিয়া কি কৰি দিবা এতিয়া আমাৰ মায়ে আকৌ কি বুলি ক'ম মই সুধিব তাৰপিছত আকৌ মোক শিকিব কৈ দিয়া আকৌ ভিডিঅ' বনালে কি হৈছিলে তো আমাক মানে বিশেষকৈ বহুত বেছি ছাপোৰ্ট কৰিলে মোৰ মায়ে মোক বহুত ছাপোৰ্ট কৰিছেও ভণ্টিহঁতক যেতিয়া আমি শ্বুটিং কৰিছিলোঁ আলিত এক্সিডেণ্ট হৈছে কিন্তু আমাৰ লাজ লাগিছিলে কৰিবলৈ আৰু মায়ে গৈ বহুতখিনি সহায় কৰিছে একদম আলিমতে এক্সিডেণ্ট হৈছিলে এতিয়া গ'লে বজাৰ যাম আৰু এয়া এইডোখৰতে শ্বুটিং কৰিছিলোঁ আমি এইডোখৰতে মোৰ ভইচটো থাকি গৈছিলে গেটখন মাৰি থৈ যা বুলি ক'লে সেইডোখৰ এডিট কৰিবলৈ অকণমান খেলিমেলি হৈ গ'ল আৰু ফাৰ্ষ্ট টাইম কৰিছিলোঁ যে সেইটো কাৰণে ওলাও এতিয়া আমাৰ একদম ধুনীয়া লাগিছে আৰু হাই কৈ দিছে আজি মায়ে প্ৰথম হাই কৈছে মোৰ চেনেলত আগৰ ভিডিঅ'টো চাইছোঁ যদি গম পাইছে আগত কি হৈছিলে একদম কাজিয়া লাগিছিলে কৈ দিয়াচোন মোবাইলত ভিডিঅ' বনোৱাৰ কাৰণে হাঁহিছে সেইটো কি হৈছে মানে সহায় আহিব আৰু মানে বা একো নকয় লাজে পাই গৈছোঁ আৰু মই কি ক'ম ভাবিছে এতিয়া আৰু তেওঁ নকয় কি ক'ম তামোল খাই একদম কি ক'ম একেবাৰে ঠাণ্ডা বতৰত তামোল খাই গৰম দিব লাগিব এয়াই আৰু আমাৰ জীৱন ৰাতি উঠি বহুত দিনৰ মই বজাৰলৈ আহিছোঁ বতৰ ডাৱৰীয়া আমি ওলাইছোঁ এইফালে বাইহঁত একদম বজাৰলৈ ওলাইছে কৰি বিচাৰি ওলাইছে নাই মোবাইলতে হাঁহিছে সেয়াই আমাৰ ফূৰ্তি অকণমানতে তো এতিয়া চাই থাকক আৰু দোকানখন কেনেকৈ দিওঁগৈ এনে কি কয় কোনো ডাঙৰ কথা নহয় নিজে কি কৰিছে ডাঙৰ কথা জীৱনত আগবাঢ়ি যাব লাগে এটকা বা এশ টকা কৰিব লাগিব তো মায়ে ইমানখিনি কৰিছে আৰু আজি আগতেতো নকয়েই ছাপোৰ্টো কৰিলে বহুত সেইটো কাৰণে মাকটো অশেষ ধন্যবাদ বুলি ক'ব লাগিব তো এতিয়া বজাৰলৈ গৈ আছোঁ বজাৰ গৈ আমাৰ দোকানখন থাকিম বহুত লাজ একদম দোকান আহিবলৈ শিকাই দিলোঁ চব মই তাৰপিছত এতিয়া একদম মোতকৈ এক্সপাৰ্ট গৈ থাক এই আমাৰ দদাই দেও ডাৱৰীয়া বতৰ ফুচকা খাব লাগে নেৰিবা নেকি আৰু এতিয়া বজাৰ পাইছোঁহে আৰু দোকানখন ঠিক কৰি তাৰপিছত দেখাই দিম Manggol, ini pusta jadi masih ya biasa naik nih. Punya ada cili ikan kalian siapa? Ya motor kayak kami bisa dulu kan. Ini kan bola.
মানে কি হ'ল অথনি ভিডিঅ'টো ফিনিচিং দিব নোৱাৰিলোঁগৈ মানে কেলৈ বজাৰত কামো হ'ল অলপ তাৰপিছত বজাৰৰ পৰা আহি পাই মেলি এতিয়া আজৰি হৈ আৰু ভিডিঅ'টো মানে সেইটোৱে আৰু মোক তোমালোকে ইমান ছাপোৰ্ট কৰিছা তাৰ কাৰণে অশেষ ধন্যবাদ যিখিনিয়ে মোক ছাপোৰ্ট কৰিছে আগলৈও যাতে মোক তেনেকৈ ছাপোৰ্ট কৰি গৈ থাকে আৰু বাকী মনটো সেইটোৱে বেয়া লাগি আছে হয় বাৰু মই মোবাইলতে বনাইছোঁ কিন্তু কিছুমানে কৈছে সেইটো কাৰণে মোৰ অলপ মনটো বেয়া লাগিছে আৰু তো ভিডিঅ'টো ইমানেই আজিলৈ ইমানতে মাত্ৰ আকৌ লগ পাম নতুন এটা ভিডিঅ'ৰ লগত তো যদি ভিডিঅ'টো চাই ভাল লাগে লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিব আৰু যাতে যদি ছেকেণ্ড পাৰ্টটো লাগে একদম মানে একদম কমেণ্ট দি দিব বাই বাই।